এক নম্বৰ প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰ প্ৰাগজ্যোতিষপুৰ। অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আছিল। ২ নম্বৰ প্ৰশ্ন, কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে? উত্তৰ ভাস্কৰ বৰ্মাৰ দিনত। ভাস্কৰ বৰ্মাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে। ৩ নম্বৰ প্ৰশ্ন, চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? উত্তৰ হিউৱেন চাং। চীনা পৰিব্ৰাজকজনৰ নাম আছিল হিউৱেন চাং। ৪ নম্বৰ প্ৰশ্ন, অসম নাম কেতিয়াৰ পৰা হয়? উত্তৰ আহোমসকলৰ ৰাজত্বকালৰ পৰা। আহোমসকলৰ ৰাজত্বকালৰ পৰা অসম নাম হয়। ৫ নম্বৰ প্ৰশ্ন, আহোমসকলৰ আদি ৰজা কোন আছিল? উত্তৰ চুকাফা। আহোমসকলৰ আদি ৰজাজন আছিল চুকাফা। ৬ নম্বৰ প্ৰশ্ন, আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰ স্বৰ্গদেউ পুৰন্দৰ সিংহ। আহোমসকলৰ শেষ ৰজাজনৰ নাম আছিল স্বৰ্গদেউ পুৰন্দৰ সিংহ। ৭ নম্বৰ প্ৰশ্ন, আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? উত্তৰ প্ৰায় ৬০০ বছৰ। আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত শাসন কৰিছিল। ৮ নম্বৰ প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? উত্তৰ ইটাখুলি ৰণ। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম আছিল ইটাখুলি ৰণ। ৯ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। স্বৰ্গদেউ ৰুদ্ৰসিংহই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল। ১০ নম্বৰ প্ৰশ্ন, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? উত্তৰ চুলিকফা। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম আছিল চুলিকফা। ১১ নম্বৰ প্ৰশ্ন, শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। শিৱসাগৰত কাৰেংঘৰ সজাইছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। ১২ নম্বৰ প্ৰশ্ন, ৰংঘৰ কোনে সজাইছিল? উত্তৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই। ৰংঘৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই সজাইছিল। ১৩ নম্বৰ প্ৰশ্ন, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ নৰনাৰায়ণ। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ। ১৪ নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? উত্তৰ চক্ৰধ্বজ সিংহৰ দিনত। শৰাইঘাটৰ ৰণ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। ১৫ নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? উত্তৰ লাচিত বৰফুকন। শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। ১৬ নম্বৰ প্ৰশ্ন, আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ চুকাফা। আৰু তেওঁ ৰাজত্ব কৰিছিল মুঠ ৪০ বছৰ। ১৭ নম্বৰ প্ৰশ্ন, হাজোৰ পোৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? উত্তৰ গিয়াছুদ্দিন আউলিয়াই। গিয়াছুদ্দিন আইলুৱাই হাজোৰ পোৱামক্কা মছজিদটো নিৰ্মাণ কৰিছিল। ১৮ নম্বৰ প্ৰশ্ন, কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? উত্তৰ গোমধৰ কোঁৱৰে। গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল। ১৯ নম্বৰ প্ৰশ্ন, ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰিছিল। ২০ নম্বৰ প্ৰশ্ন, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? উত্তৰ লাই কোঁৱৰ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম আছিল লাই কোঁৱৰ। ২১ নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ চৰাইদেউত। আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। ২২ নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শেষ ৰজাজন আছিল কুমাৰ ভাস্কৰ বৰ্মন। ২৩ নম্বৰ প্ৰশ্ন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ ১৯৪৩ চনৰ ১৫ জুনত। কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল ১৯৪৩ চনৰ ১৫ জুনত। ২৪ নম্বৰ প্ৰশ্ন, বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল? উত্তৰ অনিৰুদ্ধই। বাণৰজাৰ জীয়ৰী ঊষাক অনিৰুদ্ধই বিয়া কৰাইছিল।